জোনমণি ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সৌৰভ দাসে লিখা এটি কবিতা। কবিতাটি পাঠ কৰিবলৈ লৈছোঁ মই ৰিয়াঞ্জ্যোতি শৰ্মা। অভিনীলৰ হত্যাকাণ্ডৰ দৰে মাৰ যাব নেকি আজি জোনমণি ৰাভাৰ হত্যাকাণ্ড? আজি যে দপদপাই আছে আমাৰ মাজত অভিনীলৰ হত্যাকাৰী। ঠিক তেনেকৈয়ে থাকি যাব নেকি জোনমণি ৰাভাৰ হত্যাকাৰী? আজিকালি যে নাপায় কোনেও ন্যায়, হত্যাকাৰী থাকে আমাৰ মাজত টিখিল খেলাই। হত্যাকাৰীৰ মাজত থাকে বৰমূৰীয়াৰ সহায়। সেইবাবে আজিকালি ভুক্তভোগীয়ে নাপায় ন্যায়। ভুক্তভোগীৰ পৰিয়ালেও ক'তো ঘাত প্ৰতিঘাতৰ মাজেৰে বিচাৰে ন্যায়। বৰমূৰীয়াৰ কথা শুনি আইনেও আজিকালি থমকি যায়। মিডিয়ায়ো যে দুদিনমানৰ বাবে খলকনি উঠায়। সিহঁতবোৰো বৰমূৰীয়াৰ কথা শুনি থমকি যায়। আজি জোনমণি ৰাভা অভিনীলৰ দৰে ভাইৰেল টপিক। জোনমণি ৰাভাই ন্যায় পাই যেন হৈ যায় অসমৰ প্ৰতীক। ধন্যবাদ।